নমস্কাৰ মোৰ নাম কুলদীপ ডেকা আপুনি মোক এই কাৰণে কন্টাক্ট কৰিছে যে আপুনি এটা অনলাইন ওয়ার্ক কৰিব বিচাৰে নাইবা ঘৰত থাকি আপুনি এটা ইনকাম কৰিব বিচাৰে যেটো ঘৰৰ পৰা কৰিব পাৰি নিজৰ ফ্ৰী সময়ত কৰিব পাৰি যদি আপুনি এই ওয়ার্কটোৰ বিষয়ে ভালদৰে জানিব বিচাৰে এই ভিডিওটো হেকলৈ চাব মই এটো যে আপোনাক গোটেইখিনি বুজাই দিব চেষ্টা কৰিম যাতে আপুনি কোনো ধৰণৰ কোৱেশ্চন কৰিব নালাগে কোনো ধৰণৰ আপোনাৰ ডাউট নাথাকে কামটোৰ ওপৰত সো আজিৰ সময়ত যদি আপুনি টকা ইনকাম কৰিব বিচাৰে হয়তো আপুনি জব কৰিব লাগিব নাইবা বিজনেস কৰিব লাগিব জব বুলি ক'লে এটোই নহয় যে আপুনি সৰকাৰি জব কৰিব লাগিব আপুনি পইচা ইনকাম কৰিবৰ বাবে আপুনি প্ৰাইভেট জব কৰিব পাৰে কিন্তু বৰ্তমান সময়ত এটা জব পোৱা ইমান জন সহজ আজিৰ সময়ত এটা জব পাবৰ বাবে আপোনাৰ বহুতখিনি কোৱালিফিকেশন থাকিব লাগিব যদি আপুনি এটা আজিৰ সময়ত সৰকাৰি জব কৰিব যায় জানি কিমানখিনি কম্পিটিশন থাকে তাৰ বাবে প্ৰথমতে আপুনি কিমান ভ্যাকেন্সি ওলাইছে তো চাব লাগিব এই ভ্যাকেন্সিটোত আপোনাৰ কোৱালিফিকেশন আছে নে নাই হেতু চাব লাগিব তাৰ পিছত আপুনি এপ্লাই কৰিব লাগিব এপ্লাই কৰি ইন্টাৰভিউ দিব লাগিব ইন্টাৰভিউ সকলোবোৰ প্ৰসেস আপুনি কমপ্লিট কৰিব লাগিব তেতিয়া গৈ আপুনি এটা জব পাব কিন্তু তাৰ পিছতো জানো মানুহে জব পায় কাৰণ আজিৰ সময়ত কম্পিটিশন বহুত যদি এটা ডিপাৰ্টমেন্টত 100টা পোষ্ট ওলাই এই 100টা পোষ্টৰ বাবে কমসে কম 1 লাখ মানুহে এপ্লাই কৰে তাতে গতিকে কোত 1 লাখ মানুহ আৰু কোত 100টা পোষ্ট গতিকে সৰকাৰি জবটো পাবৰ বাবে সেই কম্পিটিশনত অংশগ্ৰহণ কৰাৰ আপোনাৰ ক্ষমতা থাকিব লাগিব তেতিয়া গৈ আপুনি এটা সৰকাৰি চাকৰি পাবলৈ সক্ষম হ'ব আৰু বিজনেস আপুনি বিজনেস কৰিব গলে জানে কিমানখিনি টকা আপোনাৰ হাতত থাকিব লাগিব গতিকে এটা ভাল বিজনেস কৰিব গলে ভাল বিজনেস বাদ দিয়া আপুনি এটা সৰুকে যদি বিজনেস কৰিব যায় কমসে কম 50000 পৰা 1 লাখ টকা আপোনাৰ হাতত থাকিব লাগিব তেতিয়া গৈ আপুনি এটা বিজনেস ষ্টাৰ্ট কৰিব পাৰিব এতিয়া হয়তো আপোনাৰ মনত কোৱেশ্চন আহিছে মইনো কি বিজনেস কৰি আছো যেটো ইমান কম পইচাত কৰিব পাৰি হয় এইটো এটা এনেকুৱা বিজনেস যেটো এটা বহুত কম এমাউন্টত ষ্টাৰ্ট কৰিব পাৰি আৰু যেটো কৰিবৰ বাবে না কিবা ফৰ্ম ফিল আপ কৰিব লাগে নাইবা বহুত দীঘলীয়া কিবা প্ৰসেস কমপ্লিট কৰিব লাগে গতিকে জানিলো আমি এই কামটো কেনেকৈ ষ্টাৰ্ট কৰিব পাৰিম মই এই কামটো কোনো নতুনকৈ ষ্টাৰ্ট কৰা নাই এই কামটো কৰি থকা মোৰ 2 বছৰ কমপ্লিট হ'বলৈ হ'ল গতিকে এই কামটোৰ ওপৰত বহুতখিনি নলেজ হৈছে যিখিনি মই আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু আপোনালোকে মোৰ পৰা শিকি মোৰ দৰে ইনকাম কৰিব পাৰিব মই কেইবাটাও কোম্পানীত কাম কৰাৰ পাছত এতিয়া মই ষ্টাৰ্ট কৰিছো ৰিচৱেফ নামৰ কোম্পানীটোত এনেকুৱা নহয় যে এই কামটো আপুনি এটা কোম্পানীতে কৰিব পাৰিব এইটো প্লেটফৰ্মত বৰ্তমান আমাৰ ইণ্ডিয়াত বহুত কেইটা কোম্পানী আছে যিবিলাক লিগেল হয় আৰু চৰকাৰে সেইবিলাকক এপ্ৰুভ কৰিছে যিবিলাকৰ সাৰ্টিফিকেট মই আপোনালোকক সাইটত লগাই দিছো আগতে মই যেটো কোম্পানীত কাম কৰিছিলো যেটো কোম্পানীত মই 10,90,000 টকা আৰ্নিং কৰিছিলো এই কোম্পানীটোৰ এটা ট্ৰফি চাব পাৰে যেটো মই এচিভ কৰিছো আৰু সাৰ্টিফিকেটখন মই সাইটত লগাই দিছো গতিকে অনলাইন আৰ্নিং প্লেটফৰ্ম বিলাকত আপুনি কাম কৰিলে এটা ভাল ইনকাম কৰাৰ লগতে আপুনি কিছুমান ফ্ৰী টিপো ঘুৰিব পাৰিব যেনেকৈ মই গোৱা গৈছিলো তাৰ পিছত জয়পুৰ গৈছিলো জাস্ট এতিয়া মই দাৰ্জিলিং ঘুৰি আহিছো গতিকে এনেকুৱা ট্ৰিপ বিলাক আপুনি পাই থাকিব গতিকে এনেকুৱা এটা কোম্পানী যেটো কোম্পানীত আপুনি কাম কৰিব পাৰিব ইনকাম কৰিব পাৰিব ফ্ৰী কিছুমান ট্ৰিপ ঘুৰিব পাৰিব ভাল ভাল এচিভমেন্ট পাবলৈ সক্ষম হ'ব তেনেহলে আপুনি কৰিবলৈ কি অভয় কৰি আছে আপুনি হয়তো এতিয়া আকৌ ভাবিছে এই কামটো কৰিম কেনেকৈ গতিকে বলক মই আপোনাক গোটেই কামটো স্টেপ বাই স্টেপ বুজাই আছো আৰু কোম্পানীৰ যেটো ৰুল ৰেগুলেশন কোম্পানীত কি কৰিব লাগিব আপুনি ষ্টাৰ্ট কৰিব বাবে গোটেইখিনি আপোনাক বুজাই আছো সো এই কোম্পানীটোৰ নাম হৈছে ৰিচৱেফ আৰু এই কোম্পানী ষ্টাৰ্ট কৰিবৰ বাবে কিছুমান পেকেজ আছে যিবিলাক পেকেজত আপুনি এটা সৰু এমাউন্টত এন্ট্ৰি কৰিব পাৰিব মানে যেটো পেকেজ আপুনি লব এই পেকেজটোত আপোনাৰ আইডি বনোৱা হ'ব যেটো আইডিত আপুনি ইনকাম কৰিব পাৰিব এই কোম্পানীটোত আপুনি কাম ষ্টাৰ্ট কৰিবলৈ ইয়াৰ প্ৰথম পেকেজটো হৈছে ষ্টেণ্ডাৰ্ড ৱেব যেটো পেকেজৰ ৰিয়েল প্ৰাইস হৈছে 1399 টকা আৰু মোৰ পৰা ষ্টাৰ্ট কৰিলে আপুনি পাব অনলি 699 মানে 699 টকাত আপুনি এই কামটো ষ্টাৰ্ট কৰিব পাৰিব আৰু এই পেকেজটো ষ্টাৰ্ট কৰিলে আপুনি মন্থলি কমসে কম 15 পৰা 20000 টকা আৰামত ইনকাম কৰিব পাৰিব যেটো কেনেকৈ কৰিব লাগে মই সম্পূৰ্ণ আপোনাক গাইড কৰিম আৰু ইয়াৰ দ্বিতীয় পেকেজটোৰ নাম হৈছে ই লাইট ৱেব যেটো পেকেজৰ ৰিয়েল প্ৰাইস হৈছে 2599 টকা আৰু মোৰ পৰা আপুনি ষ্টাৰ্ট কৰিলে এতিয়া পাব মাত্ৰ 1299 টকাত আৰু এইটো পেকেজত যদি আপুনি কাম ষ্টাৰ্ট কৰে মন্থলি আপুনি কিমান টকা ইনকাম কৰিব পাৰিব কমেন্ট কৰক আপুনি যদি কমেন্ট কৰিছে ভালেই কথা হলেও মই আপোনাক কৈ দিছো এই পেকেজটো যদি আপুনি কাম ষ্টাৰ্ট কৰে আপুনি মন্থলি কমসে কম 25 পৰা 30000 টকা আৰামত আৰ্নিং কৰিব পাৰিব আৰু এইটো পেকেজটো মই নিজে আপোনাক সকলো শিকাম আৰু ইয়াৰে 3 নম্বৰ পেকেজটোৰ নাম হৈছে এক্সপাৰ্ট ৱেব আৰু এই পেকেজটোৰ ৰিয়েল প্ৰাইস হৈছে 4799 rupees আৰু যদি আপুনি মোৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰে তেতিয়াহলে আপোনাক দিয়া হ'ব 2399 rupeesত গতিকে কিমানখিনি কম প্ৰাইসত আপুনি মোৰ পৰা পেকেজ পাই আছে আৰু এই পেকেজটো যদি আপুনি কাম ষ্টাৰ্ট কৰে মন্থলি কমসে কম 30 পৰা 40000 টকা আৰামত আপুনি ইনকাম কৰিব পাৰিব আৰু এইটো পেকেজত যদি আপুনি কাম ষ্টাৰ্ট কৰে মই আপোনাক সকলোবোৰ শিকোৱাৰ উপৰিও প্ৰথম আপুনি কেনেকৈ ইনকাম কৰিব এটো যেত মই গোটেইখিনি আপোনাক নিজে গাইড কৰিম আৰু ইয়াৰে 4 নম্বৰ পেকেজটোৰ নাম হৈছে প্ৰাইম ৱেব যেটো পেকেজৰ ৰিয়েল প্ৰাইস হৈছে 9999 rupees 9999 টকা আৰু আপুনি যদি মোৰ পৰা এতিয়া ষ্টাৰ্ট কৰে আপুনি পাব 4999 rupeesত মাত্ৰ 5000 টকা 1 টকা কম গতিকে মোৰ পৰা যদি আপুনি ষ্টাৰ্ট কৰে ইমানখিনি কম পইচাত আপুনি এই কামটো ষ্টাৰ্ট কৰিব পাৰিব
আৰু যদি আপুনি এই পেকেজটোত কাম কৰে প্ৰতি মাহে মিনিমাম 40 পৰা 50,000 টকা আৰামত আৰ্নিং কৰিব পাৰিব আৰু এই পেকেজটো যদি আপুনি কাম ষ্টাৰ্ট কৰে মোৰ ফালৰ পৰাটো আপোনাক সম্পূৰ্ণ শিকোৱা হ'ব তাৰ উপৰিও কোম্পানীৰ যিবিলাক লাইভ ট্ৰেইনিং আছে আপুনি ডেইলি এটেন্ড কৰিব পাৰিব গতিকে চাওক কিমানখিনি আপোনাক সাপোৰ্ট কৰা হ'ব ইনকাম কৰাৰ বাবে আৰু এই প্লেটফৰ্মটোৰ সকলোতকৈ দামী পেকেজ যেটো পেকেজত আপুনি কাম কৰিলে এটা ভাল ইনকাম কৰাৰ লগতে এটা আপোনাৰ বহুত ডাঙৰ প্ৰফিট হ'ব আপুনি ভাবকচোন কেনেকুৱা প্ৰফিট হ'ব পাৰে যদি আপুনি এইটো পেকেজ ষ্টাৰ্ট কৰে এই কোম্পানীটোৰ যিমান বিলাক পেকেজ আছে সকলোবোৰ পেকেজ আপুনি ফ্ৰীতে পাই যাব আৰু আপুনি জানেনে এই পেকেজটোৰ ৰিয়েল প্ৰাইস হৈছে 20,000 টকা 19,999 rupees যেটো 20,000 কে 1 টকা কম আৰু আপুনি যদি মোৰ পৰা ষ্টাৰ্ট কৰে এই পেকেজটো আপোনাক এতিয়াই দিয়া হ'ব 9,999 rupees 9,999 টকা যেটো 10,000 লে 1 টকা কম আৰু এই পেকেজটো যদি আপুনি কাম ষ্টাৰ্ট কৰে মাহিলি কিমান ইনকাম হ'ব হেতু মই নকওঁ আপুনি কমেন্ট কৰি জনাব কিমান হ'ব পাৰে মই আপোনাক ৰিপ্লাই দিম যদি আপুনি কৰিব বিচাৰে এই পেকেজটো কাম কৰিব পাৰে সকলোকে টপ পেকেজটো কাৰণ এটো পেকেজ ললে আপোনাৰ তলৰ গটিকিটা পেকেজ আপুনি ফ্ৰীতে পাই যাব যদি আপোনাৰ হাতত ইমানখিনি টকা নাই আপুনি এটা কম পেকেজৰ পৰা সৰু প্ৰাইজৰ পৰা আপুনি ষ্টাৰ্ট কৰিব পাৰে আৰু আপোনাৰ বাবে এইটো সুবিধা কৰি দিয়া হৈছে এতিয়া যদি আপুনি সৰু পেকেজত কাম ষ্টাৰ্ট কৰে আপুনি পাছত হে পেকেজৰ পৰা ওপৰৰ পেকেজলৈ আপুনি অটোমেটিক যাব পাৰিব যেটো আপোনাৰ বৰ্তমান আপুনি যেটো পে কৰিব হেতু পেকেজৰ পৰা এই পইচাখিনি কাটি দিয়া হ'ব উদাহৰণ স্বৰূপে আপুনি যদি এতিয়া এক্সপাৰ্ট ৱেব যেটো পেকেজৰ প্ৰাইস হৈছে 23,099 rupees এই পেকেজত আপুনি কাম ষ্টাৰ্ট কৰিলে আৰু নেক্সট আপুনি আপোনাৰ আইডিটো আপগ্ৰেড কৰিব বিচাৰিলে প্ৰাইম ৱেবলে যেটো পেকেজৰ জয়নিং প্ৰাইস হৈছে 4,099 rupees আপুনি 4,099 rupees ৰ পৰা 23,099 rupees মাইনাস কৰি যিখিনি হয় সেইখিনি পে কৰিলে হৈ যাব গতিকে আপুনি কোনটো পেকেজত কামটো কৰিব বিচাৰে মোক জনাব আপুনি হোৱাটছআপলৈ ঘূৰি যাব হোৱাটছআপত গৈ মোক হোৱাটছআপত লিখি দিব ডান বুলি লিখি দিব তাৰ পাছত মই আপোনাক আৰু অকমান ভালৰে বুজাব চেষ্টা কৰিম আপোনাৰ যদি কিবা কোৱেশ্চন আছে মোক সুধিব পাৰিব এতিয়া আপুনি হোৱাটছআপলৈ ঘূৰি যাওক তাতে গৈ মোক ডান বুলি লিখি দিওক নাইবা ভিডিওটো চাল বুলি লিখি দিওক গতিকে ভিডিওটো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আৰু মই জানো আপুনি সম্পূৰ্ণ আৰ্নিং কৰিব বিচাৰে আপুনি আৰ্নিং কৰি নিজৰ মা দেউতাক সহায় কৰিব বিচাৰে নিজৰ সম্পূৰ্ণ খৰচ উলিয়াব বিচাৰে আৰু এনেকুৱা ভাল ভাল এৱাৰ্ড পাবলৈ বিচাৰে যদি এইখিনি আপুনি পাবলৈ বিচাৰে আপুনি এতিয়াই মোৰ হোৱাটছআপলৈ যাওক তাতে গৈ ডান বুলি লিখি দিওক মই আপোনাক কৈছোৱে গোটেইখিনি শিকাই দিম ধন্যবাদ